ভাল খবৰ আহি গ'ল IPL 2020ৰ নতুন আপডেট। কেতিয়া হ'ব IPL? ক'ত হ'ব IPL? জানিবলৈ চাওক আমাৰ এই ভিডিঅ'টো। বিশ্বত কৰোনা সন্ত্ৰাসৰ বাবে 29 মাৰ্চ 2020ৰ পৰা হ'বলগীয়া IPL বৰ্তমানলৈ স্থগিত হৈ আছে। আৰু ইমান দিনে IPL হোৱা নোহোৱাক লৈ বিভিন্ন অনিশ্চয়তাই দেখা দিছিল। কিন্তু অলপতে ICCয়ে এইবাৰৰ T20 ৱৰ্ল্ড কাপ যিটো অষ্ট্ৰেলিয়াত হোৱা কথা আছিল সেইটো বাতিল কৰি দিলে। আৰু ইয়াৰ সুযোগতে BCCIয়ে IPL অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু যোৱাকালি ঘোষণা কৰে যে IPL 2020 অনুষ্ঠিত হ'ব আৰু অনুষ্ঠিত হ'ব UAE ডুবাই। বৰ্তমানলৈ কোন দিনাৰ পৰা IPL অনুষ্ঠিত হ'ব কোনো নিৰ্দিষ্ট তাৰিখ ঘোষণা কৰা নাই যদিও 26 ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। যদিওবা IPL অনুষ্ঠিত হ'ব, কিন্তু ষ্টেডিয়ামৰ ভিতৰত কোনো ধৰণৰ দৰ্শকক প্ৰৱেশ কৰিব দিয়া নহ'ব। কেৱল খেলৰ লগত জড়িত মানুহখিনিৰ বাহিৰে অন্য কোনো মানুহ তাত প্ৰৱেশ কৰিব নোৱাৰিব। আৰু বিভিন্ন নীতি নিয়মৰ মাধ্যমেৰে খেলখন অনুষ্ঠিত হ'ব। গতিকে IPL ভাল পোৱা লোকসকলৰ বাবে ভাল খবৰ যে IPL 2020 অনুষ্ঠিত হ'ব। গতিকে আজিলৈ ইমানেই। আমাৰ ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।